নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই মোৰ মিনি ভ্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মা আৰু মই অলপ বগৰী পাৰিব গ'লোঁ, গতিকে দুটামান বগৰী লৈ আহিলোঁ। বাইদেউহঁতো আহিছে, বাইদেউহঁকো দিলোঁ দুটামান। আৰু এইফালে আজি বাইদেউহঁত আহা এই শাক আৰু মাছৰ এই আপোনালোকৰ মাছ ভাজা, চব্জি, এই লোকেল মুৰ্গীৰ জোল আৰু এই বনাইছোঁ চিকেন। এইখিনি খাই ভাত পানী খাই লৈ আমি অলপ টিহুক লগি নলাই আহিলোঁ। গতিকে ভিনদেউ নাহিলে আমাৰ টিহুক অহা যায়ে একপাক। টিহুত আহি অলপ বজাৰ চজাৰ কৰি কিনে চাহ পানী খাই গোটেই ঘৰক লৈ গুচি আহিছোঁ। আৰু আহুন দুটাক সিফালে বহাই দিছোঁ আৰু আমি ইফালে বহিছোঁ। গতিকে ভিডিঅ'টো কেনে লাগিল জনাবচোন। আৰু আজি বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো শ্বৰ্ট কৰিয়ে বনাইছোঁ। সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।